তো গাইজ আপোনালোকে গম পায় যে 07 ৰাইডাৰ সুইচাইড কৰিব চেষ্টা কৰিছিলে। তো গাইজ এইটো কি কাৰণে সুইচাইড কৰিব লৈছিলে আপোনালোকে গম পায়। চাওক, মানুহৰ টকা পইচা চব কুছ নহয়, কাৰণ যদি নিজৰ ঘৰৰ মানুহে মা দেউতা নিজৰ মানুহজনীয়ে যদি আপোনাক মৰম নকৰে বা মানে নিজৰ ল'ৰাটোক যদি মৰম চেৰম নকৰে, তেতিয়া মানে চাওক, মানে পইচা পাতি এইকেইটালৈ মানে একোৱে নাই। যদি মৰমেই নিদিয়েতো পইচা লৈ কি আৰু হেৰি। সেইটো কাৰণে কি কৰিলে 07 ৰাইডাৰে নিজৰ গাড়ীতে কি কৰিলে, মানে ইনষ্টাগ্ৰামত লাইভ ভিডিঅ' কৰি পুৰা ফুল স্পীডত গৈ কিনি কি কৰিলে, মানে এনেকা ব্ৰিজ আছিলে হাই ৰোডৰ ওচৰত, হাই ৰোডত মানে পুৰা খুন্দা মাৰিলে। তো গাইজ গাড়ীটো একেবাৰে মানে বুঢ়া হৈ গ'ল, গাড়ীৰ অৱস্থাই নাইকিয়া হৈ গ'ল। যি নহওক, এতিয়া 07 ৰাইডাৰে ভালে আছে আৰু মেডিকেলত আছে। তো গাইজ চাওক, মই মানে এইটোৱে ক'ব বিচাৰিছোঁ যে ঘৰৰ মানুহে যাতে এনেকা নকৰক, কাৰো ল'ৰা ছোৱালী বা নিজৰ ল'ৰা ছোৱালী কাকোকে মানে এনেকা নকৰক, যাতে সি এনেকা কৰিব বাধ্য হৈ যায়। তো গাইজ ভিডিঅ'টো কেনেকা লাগিলে আপোনালোকে কমেণ্টত ক'ব, আৰু যদি ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানটোৱে, আৰু লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।